হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই 10মান শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ যিখিনি দৰকাৰী আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন মেট্ৰিক ফাইনেলৰ কাৰণে সেইখিনি কুৱেশ্যন মই শ্বেয়াৰ কৰিম। আৰু এইখিনি কুৱেশ্যন যদি তোমালোকে ভালদৰে শিকি যোৱা তাৰ পৰা 100% কুৱেশ্যন কমন আহিব মেট্ৰিক ফাইনেলত। প্ৰথমে আমি জানি ল'ম যে এইটো চেপ্টাৰৰ পৰা কিমান মাৰ্কৰ কুৱেশ্যন তোমালোকৰ মেট্ৰিক ফাইনেলত আহিব। এইটো চেপ্টাৰৰ পৰা টোটেল 6 মাৰ্কৰ কুৱেশ্যন আহিব, 1 মাৰ্কৰ 2টা কুৱেশ্যন আহিব আৰু 2 মাৰ্কৰ 2টা, টোটেল 6 মাৰ্কৰ কুৱেশ্যন আহিব। প্ৰথমে তোমালোকে পেজ নম্বৰ 3 চোৱা। ইয়াৰ পৰা কুৱেশ্যন এটা আহিব পাৰে, জকা ৰাসায়নিক সমীকৰণ কাক বোলে? যে দুয়োফালে প্ৰতিটো মূলৰে পৰমাণুৰ সংখ্যা যদি একে নহয় আৰু অসমতুলিত সমীকৰণটোৰ দুয়োফালৰ বৰ একে নহয়, তেনে ৰাসায়নিক সমীকৰণক জকা ৰাসায়নিক সমীকৰণ বোলে। তাৰপিছত তোমালোকে এইখিনি চাবা, সন্তুলিত ৰাসায়নিক সমীকৰণ। তোমালোকৰ পৰীক্ষাত যিকোনো 2টা ৰাসায়নিক সমীকৰণ সন্তুলন কৰিবলৈ দিব, এইটো 100% চিয়'ৰ। তোমালোকে সমীকৰণ এটা কেনেকৈ সন্তুলন কৰিব লাগে পৰীক্ষাৰ আগত ভালকৈ শিকি যাবা। নম্বৰ 6ৰ প্ৰশ্নাৱলীৰ 1 নম্বৰ, 2 নম্বৰ আৰু 3 নম্বৰ এইকেইটা চাই যাবা। তাৰপিছত তোমালোকে ৰাসায়নিক বিক্ৰিয়াৰ কথা, যিমানকেইটা ৰাসায়নিক বিক্ৰিয়া আছে যেনেকুৱা সংযোজন বিক্ৰিয়া, বিযোজন বিক্ৰিয়া, তাপবৰ্জি বিক্ৰিয়া, প্ৰতিস্থাপন বিক্ৰিয়া, জাৰণ বিজাৰণ বিক্ৰিয়া, প্ৰতিটো বিক্ৰিয়া কাক বোলে আৰু দুটাকৈ উদাহৰণ শিকি যাবা। পেজ নম্বৰ 6ৰ তলৰ ফালে আছে চোৱা, যে পুৰাচুন আৰু শিথিলত চূণ, এই দুটাৰ পৰা 1 মাৰ্কৰ কুৱেশ্যন আহে। পুৰাচুনৰ সংকেত কেলছিয়াম অক্সাইড, শিথিলত চূণ কেলছিয়াম হাইড্ৰক্সাইড, এই সংকেতকেইটা কেতিয়াবা পৰীক্ষাত আহে। পেজ নম্বৰ 7ত চোৱা, ওপৰত আছে বেৰত বগা ৰং সানিবলৈ কি ব্যৱহাৰ কৰা হয়? শিথিলিত চূণ, এইটো ইম্পৰ্টেণ্ট আছে, আহিব পাৰে। এইখিনিও চাবা, মাৰ্বলৰ সংকেত কেলছিয়াম কাৰ্বনেট CaCO3, তোমালোকে এইখিনি চাবা। তাপবৰ্জি বিক্ৰিয়া কাক বোলে? তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণকেইটা চাবা, 1, 2, 3। তাৰপিছত তোমালোকে পেজ নম্বৰ 10ৰ প্ৰশ্নাৱলী 1-2 চাবা, ইম্পৰ্টেণ্ট আছে, আহিব পাৰে। তাৰপিছত পেজ নম্বৰ 11ৰ তলফালে চোৱা যে অধক্ষেপণ বিক্ৰিয়া কাক বোলে? 1 মাৰ্কৰ কাৰণে কেতিয়াবা সুধিব পাৰে যে অধক্ষেপণ বিক্ৰিয়া কাক বোলে। তাৰপিছত 12 নম্বৰ পেজৰ জাৰণ আৰু বিজাৰণ বিক্ৰিয়া বা ইয়াৰ আন এটা নাম হৈছে ৰেডক্স বিক্ৰিয়া কাক বোলে সুধিব পাৰে। তাৰপিছত পেজ নম্বৰ 13ৰ ক্ষয়ীভৱন কাক বোলে শিকিবা। 13 নম্বৰ পেজৰ প্ৰশ্নাৱলী 1 নম্বৰটো আৰু 3 নম্বৰটো চাই যাবা। চ' তোমালোকে 3 নম্বৰ এইখিনি চাই যাবা। তাৰপিছত অনুশীলনীৰ যিকেইটা MCQ আছে 1, 2, 3, 4 এইকেইটা চাই যাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত 7 নম্বৰ এইকেইটা ইম্পৰ্টেণ্ট আছে, আহিব পাৰে। তাৰপিছত 9, 10, 11, 12 এইকেইটা চাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত পেজ নম্বৰ 16ৰ 15 নম্বৰ, 16 নম্বৰ, 17, 18, 19, 20 এইকেইটা চাবা। ইয়াৰ পৰা যিকোনো এটা 2 মাৰ্কৰ কাৰণে আহিব। মই তোমালোকক যিখিনি কুৱেশ্যন শ্বেয়াৰ কৰিছোঁ এইখিনি যদি তোমালোকে ভালদৰে পঢ়ি পৰীক্ষা দিবলৈ যোৱা তাৰ পৰা 100% কমন আহিব। এইখিনি তোমালোকে ভালদৰে শিকি পৰীক্ষা দিবলৈ যাবা আৰু ইয়াৰ পৰা 100% কমন আহিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা।